hello, namaskar. Welcome to our YouTube channel, chycleride. Thumbnail চাই চাগে আপোনালোকে গম পাইছে আমি এনেকুৱা এটা ঠাইত যাব লৈছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰে চাই থাকক শেষলৈ। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহি আছোঁ ফাইনেলি। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। Edit ভাই দেখি रुको जरा তো এতিয়া আমি আহি গাই নদী পাৰ পালোহি। আমি সকলোৱে আহি আমি আৰু বেছি নাই, অলপ আছে দূৰ, আমি অতি সোনকালে পামগৈ। ভিডিঅ'টো আপোনালোকে চাই দিব শেষলৈকে। ভাইটি অকল আহা। ভাল লাগিছে, আমি চবেই একেলগে এনেকৈ আহিছোঁ। এটা ভাল এটা সুন্দৰ পৰিৱেশ হ'লে ভাল লাগিছে। মানে যিহেতু নতুনটো আমাৰ চেনেলটো আমাৰ নতুন হয়, যদি আপোনালোকে ক'ৰবাত ভুল ভ্ৰান্তি হয় মানে ভাইটি বুলি আপোনালোকে ক্ষমা কৰি দিব আৰু আপোনালোকৰ মৰম আৰু সঁহাৰি পাম বুলি আশা থাকিল। আৰু আপোনালোকৰ মৰম আৰু সঁহাৰি পালে আমি নিশ্চয় ধুনীয়া ধুনীয়া মজাদাৰ ব্লগ দি যাম আৰু সহায় কৰি যাব আপোনালোকে আমাক। নমস্কাৰ। আমাৰ ভাস্কৰ আহি আছে, আপোনালোকে সকলোৱে মৰম কৰক। এতিয়া আমি সকলোৱে এনেকৈ আগবাঢ়ি যাব পাৰিম। আহি আছে আমাৰ বন্ধুসকল, সকলোৱে ভাল লাগিছে সকলো এনেকৈ আহি। আমি কেতিয়াও ভবা নাছিলোঁ মানে এনেকৈ এটা চেনেল খুলিম বুলি। আমি সকলোৱে আপোনালোকক দেখুৱাই যাম জেগাবোৰ, সকলোৱে য'লৈ যাম আমি মানে চাইকেলেৰে যাম। আমাৰ চেনেলটোৰ নামেই হৈছে আমাৰ চাইকেল ৰাইড। আপোনালোকে গম পাইছেই। আমি য'লৈকে যাওঁ তালৈকে আমি চাইকেল লৈহে যাওঁ। হয়, আপোনালোকে সহায় কৰি যাব। আপোনালোকৰ সহায় পাম বুলি আশা থাকিল। এয়া হৈছে আমাৰ গাই নদী। সুন্দৰ এটা পৰিৱেশ। এইফালে হৈছে নদী আৰু এইফালে আমাৰ জংঘলখন আছে। ফাইনেলি আহি আমি গাই নদী পাৰ পালোহি। ইয়াৰ পৰা আৰু বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব। আমি সকলোৱে আমাৰ গ্ৰুপটো আমি সকলোৱে আহি পালোহি। এতিয়া কেনেকুৱা লাগিছে আহি এনে আপোনাৰ? মজা লাগিছে। আপোনাৰ নহয়, ভাল লাগিছে, বহুত ভাল লাগিছে আহি। ভবা নাছিলোঁ ইমান ভাল লাগিব বুলি, পূৰা মানে ভাল লাগিছে সঁচাই। ইমান ধুনীয়া মুকলিমূৰীয়া পৰিৱেশ আৰু গোটেই মানে কি সেউজীয়া পৰিৱেশ, তাতে কাষতে নদীখন। সঁচাই এনেকুৱা ধুনীয়া এটা পৰিৱেশত আমি যে ফুৰিব আহিব পাৰিছোঁ, তাই ধন্যবাদ। আৰু আপোনালোকে সহায় কৰি যাব। ধুনীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্য আৰু মানে কি মনোমোহা দৃশ্য আপোনালোকক দেখাম বুলি আশা থাকিল আৰু সহায় কৰি যাব।
ইয়াকে কৈছোঁ কেনেকুৱা লাগিছে এনেই তোমালোক আহি কেনেকুৱা লাগিছে ভালে লাগিছে আজি বেছি গৰম নহয় বতৰটো ভাল লাগিছে আজি বতৰটো অলপ গুমা টাইপৰ মানে গুমা বতৰটো ভাল লাগিছে আৰু মানে কি আমাৰ এইটো প্ৰথম মানে কি আমাৰ চাইকেল ৰাইডৰ প্ৰথম ব্লগ আৰু যদি কিবা কিবি থাকি যায় আমাৰ ভিডিঅ'টোত বা মানে কি কিবা কিবি ভুল ভ্ৰান্তি হয় আপোনালোকে ভাইটি বা দাদা বা আপোনালোকৰ সন্তান হিচাপে ক্ষমা কৰি দিব আৰু যদি কিবা আপোনালোকৰ কিবা জনাব লগা থাকিলে আপোনালোকে আমাৰ চেনেলৰ কমেণ্ট বক্সত আপোনালোকে জনাব পাৰিব এয়াই হৈছে মহৰ খুৰী আপোনালোকে যদি গাখীৰ চাখীৰ বিচাৰে তেতিয়াহ'লে আহিব পাৰে আৰু আপোনালোকে এয়া হৈছে মহৰ খুৰী গাই নদী নিচে কাষৰতে এটা সুন্দৰ ঠাই আপোনালোকৰ অলপ আগতে ভিডিঅ'টো আপোনালোকক দেখুৱাই আহিছিলোঁ যে এইটো মহৰ খুঁটি বুলি এইবিলাক মহ তাতে ৰখা হয় একচুৱেলি এতিয়া এটি গা ধুই আছে মানে গাই নদীত একদম মজাকৈ গা ধুই আছে চাওক আপোনালোকে আমি এতিয়া আহি আছোঁ ফাইনেলি পাওঁ অৱস্থা আৰু ব্যৱস্থা হোৱা নাই যিহেতু আমি চাইকেল লৈ আহিছোঁ অলপ দেৰিটো হ'বই আপোনালোকে জানে চাইকেল লৈ আহিলে কিমান দেৰি হয় আহি আছে বন্ধুসকল পাছে বন্ধু কেনেকুৱা লাগিছে আপোনালোকে শেষলৈকে কেনেকুৱা আহি এনেই ফিলিংটো কেনেকুৱা লাগিছে আপোনাৰ ভালেই খুবেই ভাল লাগিছে বতৰটো খুব ভাল ৰ'দ নাই দিয়া মাতা ফাইনেলি আমি আহি পালোহি আমি থাম্বনেইলত দেখা যিডোখৰ ঠাই আমি তাহে পালোহি এয়া ওচৰতে এটা খুব ধুনীয়া টঙি ঘৰ আছে তাকে চাওঁচোন ইয়াত কোননো আছে ক'ৰপৰা আহিছা তোমালোকে ছয় ন এডালেদি আমি এতিয়া উঠি যাব লাগিব ওপৰলৈ আমি এতিয়া ওপৰলৈ উঠি যাম ফাইনেলি আমি আহি পালোহি পৰা এটা টঙি ঘৰৰ ওপৰত আছোঁ এতিয়া অলপ জীয়াই লৈছোঁ মানে চাইকেল চলাই আহিছিলোঁ অলপ ভাগৰ লাগিছে মানে চবে বহি লৈছোঁ এনেকৈ বহি বঢ়িয়া লাগিছে আহি কেনেকুৱা লাগিছে আহি সুন্দৰ ঠাই ভাল লাগিছে ব'লা কেনেকুৱা লাগিছে একদম জবৰদস্ত ভাই লোক
ফাইনেলি গাইজ আমি আপোনালোকক যোনটো ঠাই দেখাম বুলি ভাবিছিলোঁ আমি সেইটো পালোহি আপোনালোকে চাই থাকক অ' মাই গড আমাৰ এতিয়া বন্ধুকেইজনে গা ধুব মই ধুম বাৰু আপোনালোকে চাই থাকিব আমাৰ এতিয়া গা ধুই আমি হৈ গ'ল চবৰে ভাল লাগিলে বহুত কেনেকুৱা লাগিলে গা ধুই কেনেকুৱা লাগিলে ভাল লাগিলে আপোনালোকে আহিব এতিয়া আপোনালোকে আহিব যদি আপোনালোকৰ ধুবলৈ মন থাকে আপোনালোকে নিশ্চয় আহিব বহুত ভাল লাগে মানে ধুই দেই আপোনালোকে চবেই আহি আমাৰ এতিয়া সকলোৱে গা পা ধোৱা হৈ গ'ল আমি এতিয়া ভিডিঅ'টো ইমানতে এৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া অল নটিফিকেশ্যনটো অন কৰি ৰাখিব তেতিয়া আপোনালোকৰ মানে কি আমাৰ পৰা যোৱা সকলো ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা আপোনালোকৰ আগতে চাবলৈ পায় বেল আইকন আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰা হ'ল বাই বাই আকৌ লগ পাম নেক্সটটো ভিডিঅ'ত বাই বাই